নমস্কাৰ বন্ধুসকল আজি মই এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বিষয়টো হৈছে বৰ্তমান উজনিৰ পৰা নামনিলৈ সমগ্ৰ অসমতে বৰ্তমান এতিয়া ৰাসৰ পৰিৱেশ বিৰাজমান হৈছে গতিকে এই ৰাস উৎপত্তি ক'ত হৈছিল কেনেদৰে গোটেই অসমতে প্ৰভাৱ পৰিছিল সেই বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আৰু পাৰ্থক্য উজনি আৰু নামনিৰ পাৰ্থক্যটো কি জানিবলৈ চেষ্টা কৰে যেন ইয়াই মোৰ ফালৰ পৰা অনুৰোধ গতিকে ভিডিঅ'টো শেষলৈকে চাই যেন আপোনালোকে ৰাস উৎসৱ হৈছে এনে এটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোনপ্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈ ৰাস মহোৎসৱ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ সম্প্ৰসাৰণ ঘটে। উজনিৰ এটি দৃশ্যপটলৈ আহোঁ আমি এতিয়া। উজনিৰ দৰে নামনিত অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস হৈছে অভিনয় কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তি কেন্দ্ৰিক। আপোনালোকে আগৰ ভিডিঅ'টোত দেখা পাইছেই উজনিত কিদৰে মানুহে অভিনয় কৰি মূল চৰিত্ৰসমূহ পালন কৰে, কিন্তু নামনিত তেনেকৈ অভিনয় কৰা দেখিবলৈ সততে পোৱা নাযায়। নামনিত বিশেষকৈ মূৰ্তিসমূহক লৈ ৰাস মহোৎসৱ প্ৰদৰ্শন কৰা হয়। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃন্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতনা বধ, দধি-মথন, কংসবধ, বৃন্দাবনৰ ৰাসলীলা আদি মৃন্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি, খোলা, গান, নাম প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰী ৰাসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন কৰা হয়। এই পলাশবাৰীৰ বিষয়ে দেখুৱাম মই এতিয়া নেক্সট ভিডিঅ' এটাত কেনেদৰে প্ৰদৰ্শন কৰা হয়। এই যে মূৰ্তি হিলি থকা মূৰ্তিবিলাক আপোনালোকে দেখিছে যদিও মন কৰা নাই, দেখি নামনিৰ ফালে চাওঁচোন কি পৰিৱেশ তাত চাওঁ। এটি ভিডিঅ' চাওক আপোনালোকে। এয়া চাওক নামনিৰ পৰিৱেশ। নামনিত ইয়াত অভিনয় দেখিবলৈ পোৱা নাযায়। এয়া চাওক মূৰ্তিবিলাক দেখিবলৈ পাইছে আপোনালোকে। এয়া চাওক, এই যে কৈছিলো হিলি থাকে বুলি, এয়া চাওক উদাহৰণ চাওক কেনেকে হিলি থাকে। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলীত সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে। এইটো এটা নতুন কথা গম পালো। ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ সামৰিছো। ধন্যবাদ। জয় আই অসম।